নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হলো অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আছামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে। আজি মই আপোনালোকৰ মুখত মোৰ আনবক্সিং আৰু ফাৰ্ষ্ট ইমপ্ৰেছন জনাম Xiaomi লেটেষ্ট মোবাইল Redmi Note 5 Pro ৰ। মোটামুটি যোৱা 2 মাহ মানৰ পৰা মই চেষ্টা কৰি আছিলোঁ পাৰচেজ কৰিবলৈ ফ্লিপকাৰ্টৰ জৰিয়তে, কিন্তু সফল হোৱা নাছিলোঁ। আজি অৱশেষত মই সফল হ'লো আজি এসপ্তাহমান আগত, আৰু এতিয়া মোবাইলটো মোৰ ঘৰত ডেলিভাৰী দি গৈছে। গতিকে বলকচোন খুলি পেলাই চাওঁ। I'm so happy. এয়া বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাইছে বক্সটোৰ ভিতৰত এটা ফোম দিয়া হৈছে আৰু ফোমৰ ভিতৰত আমাৰ মেইন মোবাইলটো আছে। মই এইখিনি গুচাই দিছো। এয়া চাওক আপোনাৰ Redmi Note 5 Pro। ইয়াতে আৰু এটা প্লাষ্টিক লেয়াৰ দিয়া হৈছে আৰু সিলটো কোনো ধৰণৰ ব্ৰেক নহয়, মানে কোনো ধৰণৰ খোলা হোৱা নাই, সম্পূৰ্ণ সিল পেক হৈ আছে। গতিকে আহকচোন আমি এই প্লাষ্টিকটো খুলি পেলাই চাওঁ ভিতৰৰ মেইন মোবাইলটো। এয়া আপুনি চাব পাৰে ইণ্ডিয়াছ #1 ব্ৰেণ্ড MI Redmi Note 5 Pro by Xiaomi। সাইডৰ পিনে আপোনাৰ বিশেষ একো লিখা নাই, অকল মোবাইলটোৰ নাম লিখা আছে Redmi Note 5 Pro, আৰু বাকীকেইটা সাইডতো বিশেষ একো নাই। আহক পিছপিনে চাওঁ। পিছপিনে আপুনি চাব পাৰে এতিয়া ওপৰত চাওঁ Redmi Note 5 Pro লিখা আছে ডুৱেল সিম ডুৱেল ষ্টেণ্ড বাই। দুয়োখন সিমে আপোনাৰ LTE হয়, GSM ছাপোৰ্ট কৰে। স্ক্ৰীনখনক ক'ব গ'লে আপোনাৰ 5.99 ইঞ্চিৰ ফুল HD প্লাছ ডিছপ্লে হয়, য'ত 18:9 এছপেক্ট ৰেচিঅ' আপোনাক দিয়া হৈছে। 12 মেগাপিক্সেল প্লাছ 5 মেগাপিক্সেল আপোনাৰ ৰিয়াৰ কেমেৰা হয়, আৰু 20 মেগাপিক্সেল আপোনাৰ ফ্ৰণ্ট কেমেৰা হয়। আপোনাৰ ফ্ৰণ্ট কেমেৰাটো ফ্লাছ দিয়া হৈছে। প্ৰচেছৰৰ কথা ক'ব গ'লে আপোনাৰ Qualcomm Snapdragon 636 দিছে, যিটো আপোনাৰ অক্টা-কোৰ প্ৰচেছৰ হয় আৰু লেটেষ্ট প্ৰচেছৰ হয় Qualcommৰ ফালৰ পৰা। বেটাৰী কথা ক'ব গ'লে 4000 mAh বেটাৰী দিছে। মোৰ এই ভাৰ্চনটো হৈছে আপোনাৰ 4GB RAM আৰু 64GB ফোন মেমৰি আৰু গোল্ড কালাৰ। গতিকে বলকচোন এই পেকেটটোকো সিলখিনি খুলি পেলাই ভিতৰত আমাৰ মেইন ইউনিটটো কেনেকুৱা হয় গোটেইখিনি চাই লওঁ। এয়া পেকেটটো খুলি লৈছো। সন্মুখত ওপৰতে আৰু এটা সৰু পেকেট আছে। এইটো মোৰ বোধৰে আপোনাৰ বেক কাভাৰটো হ'ব লাগে। চাওঁ বাৰু খুলি পেলাই। হয়, এয়া আপোনাৰ সিলিকন বেক কাভাৰ হয়, যিখন ট্ৰেন্সপাৰেণ্ট হয়। এয়া প্ৰথমবাৰৰ বাবে Xiaomiয়ে তেওঁলোকৰ মোবাইলৰ লগত এনেকুৱা এটা সিলিকন বেক কেছ কাভাৰ দিছে। খুব ধুনীয়া লাগিছে, ফ্লেক্সিবল হয়, প্লাষ্টিক নে ৰাবাৰ টাইপৰ কিবা মেটেৰিয়েলে বনোৱা হৈছে। কোৱালিটিটো ভালেই লাগিছে মোৰ। ইয়াৰ তলত আমাৰ মোবাইলটো ৰখা হৈছে Redmi Note 5 Pro। গতিকে খুব ধুনীয়া লাগিছে। বাৰু মোবাইলটোৰ বিষয়ে মই আপোনালোকৰ লগত অলপ পিছত কথা পাতিম। মোবাইলটো সাইড কৰি থৈছোঁ। তাৰ তলত দিয়া হৈছে আপোনাৰ ইউজাৰ মেনুৱেল। Redmi Note 5 Pro এখন ইউজাৰ মেনুৱেল হয়। ইয়াতে আপোনাৰ মোবাইলটোৰ বেছিক ফাংচনখিনি দিয়া হৈছে, কি কি কৰা উচিত, কি কৰা অনুচিত, চিম ট্ৰে ডিটেইলছ এইবিলাক দিয়া হৈছে। গতিকে বিশেষ একো নাই। যদি আপুনি Xiaomi মোবাইল আগতে ইউজ কৰিছে তেন্তে আপুনি এইখিনি কথা জানিবই। যদি ইউজ কৰা নাই তেন্তে এখন এবাৰ পঢ়ি চাব পাৰে। এইখন হৈছে আপোনাৰ ৱাৰেণ্টি কাৰ্ড, ৱাৰেণ্টি মেনুৱেল। গতিকে বিশেষ একো ডকুমেণ্টছ নাই ইয়াতে। এইটো আমাৰ যিটো মাইক্ৰ' USB চাৰ্জিং কেবল হয়। এইটোত আপুনি চাৰ্জ কৰিব পাৰে মোবাইলটো, প্লাছ আপুনি ডাটা কেবল হিচাপে ইউজ কৰিব পাৰে। USB Type-C পৰ্ট দিলে ভাল আছিলে। আজিকালিৰ দিনত USB Type-C পৰ্টটো পপুলাৰ হৈছে, তেতিয়া আপোনাৰ ফাষ্ট চাৰ্জিঙৰ ছাপোৰ্ট কৰিলে হয়, কিন্তু দিয়া নাই। গতিকে উপায় নাই। তলত চাওক আপুনি, এয়া আপোনাৰ চিম ইজেক্টৰ টুল দিয়া হৈছে। এই চিম ইজেক্টৰ টুলটোৰ ডিজাইনটো অকণমান সলনি কৰিছে। Xiaomiৰ আগৰ ডিভাইচবিলাকত ইয়াৰ ডিজাইনটো অলপ বেলেগ আছিলে, এইবাৰ অলপ বেছি অকণমানি কৰিছে। তাৰ পাছত চাব পাৰে আপুনি আমাৰ মেইন চাৰ্জিং এডাপ্টাৰটো। ইয়াৰে ৰেটিংখিনি মই দেখুৱাই দিছোঁ। ইনপুট আপোনাৰ 100 to 240 ভোল্ট AC হয়, 50 to 60 Hz, 0.35 এম্পিয়াৰ মাত্ৰ। আউটপুট আপোনাৰ 5 ভোল্ট DC, 2 এম্পিয়াৰ, আৰু ই মেড ইন ইণ্ডিয়া প্ৰডাক্ট হয়। ভাল কথা, আমাৰ ভাৰততে বনোৱা হৈছে। বক্সটোৰ ভিতৰত আৰু বেলেগ একো নাই। এইখিনি চাইড কৰি আহিছোঁ আমাৰ মেইন মোবাইলটোলৈকে। এয়া আমাৰ মেইন Redmi Note 5 Pro। মোবাইলটো খুব ধুনীয়া লাগিছে। 18:9 এছপেক্ট ৰেচিঅ'ৰ সাইডৰ পিনে চালে আপুনি দেখিব এইটো আপোনাৰ পাৱাৰ অন অফ বাটন আৰু ভলিউম ৰকাৰ হয়। ওপৰৰ পিনে আপোনাৰ আয়াৰ ব্লাষ্টাৰ আৰু সেকেন্ডাৰী মাইক্ৰোফোন দিয়া হৈছে।
এয়া বাওঁফালে চালে আপোনাৰ সিম ট্ৰেখন দিছে, তলৰ পিনে আপোনাৰ স্পিকাৰ দিয়া হৈছে, প্লাছ আপোনাৰ মাইক্ৰ USB চাৰ্জিং পৰ্ট আৰু হেডফোন জেক, লগতে এটা প্ৰাইমাৰী মাইক্ৰফোন। সন্মুখৰ পিনে ওপৰৰ পিনে চালে আপুনি চেণ্টাৰত স্পিকাৰ এটা দিছে, প্লাছ আপোনাৰ এটা কেমেৰা দিয়া হৈছে, ফ্ৰণ্ট কেমেৰা, আৰু এটা ফ্লাছ দিছে আৰু এটা সেন্সৰ। পিছৰ পিনে আপোনাৰ মাজত আছে ফিংগাৰপ্ৰিন্ট সেন্সৰ, আৰু এইটো আপোনাৰ ডুৱেল কেমেৰা দিয়া হৈছে, যিটো 12 মেগাপিক্সেল প্লাছ 5 মেগাপিক্সেল প্লাছ LED ফ্লাছ আপোনাৰ মাজত দিয়া হৈছে। গতিকে এইখিনিয়ে হয় মোবাইলটোত বেছিক ক'বলগীয়াখিনি। গতিকে বলকচোন সোনকালে ইয়াক আমি বুট আপ কৰি চাওঁ। বুট আপখিনি মই শ্বৰ্টকাট কৰিম, বিশেষ আপোনালোকক ডিটেইলছত নেদেখুৱাওঁ, ভিডিঅ'টোত সোনকালে দেখুৱাব লাগে মোবাইলটোত কেনেকুৱা ভিতৰৰ ফালে আছে। গতিকে মই শ্বৰ্টকাট কৰি বুট আপ কৰি ল'ম, পিছত মই ছেটিংছবিলাক এডজাষ্ট কৰি ল'ম। এই মোবাইলটোৰ স্পেচিফিকেশ্যনখিনি মই আপোনালোকক ডিটেইলছত জনোৱা নাই, কাৰণ অলৰেডি হয়তো আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' ইউটিউবত চাইছে অলৰেডি ৰেডমি নোট 5 Proৰ বিষয়ে। বহুত ইউটিউবাৰে বহুত ভিডিঅ' বনাইছে এই মোবাইলটোৰ ওপৰত, গতিকে ইয়াৰ স্পেচিফিকেশ্যনখিনি মই ডিটেইলছত ক'বা নাই। যিখিনি বেছিক ক'ব লাগে সেইখিনি কথাই মই আপোনালোকক জনাইছোঁ। গতিকে সোনকালে বুট আপ কৰি লওঁ, তাৰপিছত বাৰু ভিতৰৰ ফালে মই আপোনালোকক দেখুৱাম। গতিকে বন্ধু বান্ধৱীসকল, বুট আপ কমপ্লিট হৈ গৈছে আৰু আমাৰ এতিয়া মোবাইলটো ৰেডি আছে। খুব ধুনীয়া লাগিছে, হাতত খুব ধুনীয়াকৈ আহি যায়। 6 ইঞ্চি স্ক্ৰীন হ'লেও বহুত ডাঙৰ নহয় আৰু ওজনটোও ধুনীয়া হয়, হাতত সুন্দৰকৈ আহে, খুব ভাল লাগিছে। প্ৰিমিয়াম কোৱালিটিৰ মোবাইল হয়। লকচন ছেটিংছত গৈ এবাউট ফোনত গৈ মোবাইলটোৰ বিষয়ে আপোনালোকক দেখুৱাওঁ। চাওক, মডেল নাম্বাৰ ৰেডমি নোট 5 Pro, এণ্ড্ৰইড ভাৰ্চন 7.1.1 নুগত দিয়া হৈছে। MI UI ভাৰ্চন আপোনাৰ গ্ল'বেল 9.2 ষ্টেবল দিছে এই মোবাইলটোত। CPU আপোনাৰ অক্টা কোৰ মেক্সিমাম 1.8 GHz দিছে, যিটো আপোনাৰ স্নেপড্ৰেগন 636 হয়। ৰেম আপুনি 4GB পায় আৰু ইণ্টাৰনেল ষ্ট'ৰেজ আপোনাৰ 64GB হয় টোটেল। তাৰ ভিতৰত আপুনি 53GB মান এভেইলেবল হয় আপোনাৰ কাৰণে, আৰু মই অলৰেডি ইউজ কৰিছোঁ কাৰণে মোৰ কিছু কমি আছে। গতিকে ছেটিংছত দেখুৱাব লগা কথা এইখিনিয়ে। ইয়াৰ সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে মোবাইলটোৰ কেমেৰাটো। ডুৱেল কেমেৰা হয়, পোৰ্ট্ৰেট শ্বট ল'ব পাৰে আপুনি, স্কুৱেৰ শ্বট ল'ব পাৰে, EIS দিয়া হৈছে, ইলেক্ট্ৰিকেল ইমেজ ষ্টেবিলাইজেশ্যন। গতিকে বলক আপোনালোকক কিছুমান ফটো উঠাই মই দেখুৱাওঁ, আৰু কিছুমান ফটো চেম্পলো আপোনালোকক এই ভিডিঅ'টোতে মই দেখুৱাই দিম কি কেনেকুৱা হৈছে ফটোবিলাক। ওভাৰঅল মোবাইলটো মোৰ খুব ভাল লাগিছে। ইউনিবডি ডিজাইন হয়, খুব এটা প্ৰিমিয়াম ফিলিং হয় আপুনি হাতত ল'লে। পচন্দ লাগিছে মোৰ, এনেকুৱা নহয় মই কিনাৰ কাৰণে কৈছোঁ, এনেকুৱা কোনো কথা নহয়। মোবাইলটো ভাল লাগিছে, আপুনিও নিশ্চয় জানে মোবাইলটোৰ বিষয়ে। 4টা কালাৰ এভেইলেবল আছে আপোনাৰ, ৰ'জ গ'ল্ড, ব্লেক, ব্লু আৰু গ'ল্ড কালাৰ। মোৰ এইটো গ'ল্ড কালাৰ হয়। আপুনি চাওক, খুব ধুনীয়া লাগে, খুব ভাল লাগে। গতিকে বিশেষ ভিডিঅ'টো দীঘল কৰি নাথাকোঁ। এই মোবাইলটোৰ ওপৰত মই আৰু ভিডিঅ' বনাম, গেমিং ভিডিঅ' বনাম, আৰু মোৰ পাৰ্চনেল ৰিভিউ দিম, কেমেৰা ৰিভিউ বনাম, এনেকুৱা ভালেকেইটা ভিডিঅ' মই বনাম। গতিকে আপোনালোকে সেইবিলাক ভিডিঅ' নিশ্চয় চাব, আৰু ভিডিঅ'টো চাই কেনে পালে তলৰ কমেণ্ট ছেকশ্যনত জনাব। লগতে আপুনি কি ভাবে এই মোবাইলটোৰ বিষয়ে সেইটোও কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু আছামিজ টেকবোৰ নামৰ এই চেনেলটোত মই এনেকুৱা ধৰণৰ বিভিন্ন টেকনিকেল ভিডিঅ' আৰু গেজেট ৰিভিউ আৰু টেক নিউজ কিছুমান লৈ আহি থাকোঁ। গতিকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায়।